ওয়েলকাম টু মাই ইউটিউব চেনেল ললিত দত্ত সকলোকে স্বাগতম জনাইছোঁ। স্বাগতম জনাই আমি অসমীয়া সমাজৰ খেতি কৰাৰ এটা পৰম্পৰা আপোনালোকক দেখা লৈছে। এয়া আমাৰ অসমীয়া খেতিয়কসকলে কঠীয়া পাৰিবৰ কাৰণে প্ৰস্তুতি চলাই আছে। চাওক কেনেকৈ মানুহে বতৰত কঠীয়া পাৰিবৰ কাৰণে প্ৰস্তুতি হৈছে। বাৰীৰ চিকতে খেতিত লাগি আছে। এয়া খেতিত লাগি আছে, খেতি কঠীয়া তুলি উলিয়াই আছে। এয়া চাওক কঠীয়া তুলিবলৈ প্ৰস্তুতি। এয়া কঠীয়া তুলি প্ৰস্তুতি হৈছে। এসময়ত নাঙলেৰে হাল বোৱা হৈছিলে, এতিয়া নাঙলৰ তাৰ বদলি ট্ৰেক্টৰৰ দ্বাৰা কঠীয়া তুলি উলিয়াই থকা হৈছে। আপোনালোকক দেখাইছোঁ। এয়া ঘৰৰ বাৰীৰ পাছফালে কঠীয়া তুলি উলিয়াই থকা হৈছে। চাওক কেনেকৈ কঠীয়া তুলি প্ৰস্তুত কৰা হয়। এয়া ধানৰ শালি খেতিৰ বাবে কঠীয়া তুলি প্ৰস্তুত কৰি থকা হৈছে। চাওক কঠীয়া তুলি প্ৰস্তুত কৰি এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত কাষতে এইজোপা বকুল গছ আছে। বকুল গছৰ আপোনালোকক দেখাইছোঁ। গছ এটা প্ৰাকৃতিক পৰিৱেশ। চব কাষে কাষে সাঁচি গছ আছে, সাঁচি গছো আপোনালোকক দেখাইছোঁ। এয়া চব পথাৰত চৰি আছে কেনেকৈ কাষতে ধুনীয়াকৈ গৰমত খাবৰ বাবে পাছফালে আমাৰ মইনা দাই হাল বাই আছে। এয়া কি কঠীয়া তলি নেকি? আৰু কি ধানৰ কঠীয়া পাৰিব? হা বাকী ধান। এয়া আমাৰ ভাইকন দাই কোৰ মাৰি আছে কঠীয়া পাৰিব কাৰণে। ইয়াত কি ধানৰ কঠীয়া পাৰিব? ৰঞ্জিত। কিমান মাটিৰ কাৰণে আপুনি প্ৰস্তুতি কৰিছে? 4 বিঘা মাটি ৰুবৰ কাৰণে ৰঞ্জিত ধানৰ কঠীয়া পাৰিব প্ৰস্তুতি কৰি আছে। এয়া আপোনালোকক দেখাই আছোঁ। চাওক এইদৰে এই জেঠমহীয়া ৰ'দৰ তাপতো কঠীয়া তুলি প্ৰস্তুত কৰি থকা হৈছে। এয়া পথাৰত আমাৰ হাঁহ পোৱালিও চৰি আছে। সেই কঠীয়া তুলি চাওক পাৱাৰ টিলাৰ দ্বাৰা কঠীয়া তুলি প্ৰস্তুতি কৰা হৈছে। এয়া পাৱাৰ টিলাৰ দ্বাৰা হাল প্ৰস্তুত কৰা হৈছে। এয়া আপোনাৰ এতিয়া 4 বিঘা মাটি ৰঞ্জিত ধানৰ কঠীয়া কিমান লাগিব? কঠীয়া লাগিব আপোনাৰ 20 কেজি। কঠীয়া লাগিব 20 কেজি। তাৰপিছত আপুনি 4 বিঘা মাটি ধান ৰোৱাৰ পিছত কিমান আপুনি পাম বুলি আশা মানে হেৰি পাব? বিঘাত বিঘাত 7 মোনকৈ 4 7 28 মোন ধান আপুনি পাব ন? আৰু বেলেগ ধানৰ খেতি কৰিব নহয়? হা এয়া আপোনালোকক কঠীয়া তুলি দেখুৱাইছোঁ। আৰু এডোখৰে আজি এই কঠীয়া তুলি প্ৰস্তুতি ভিডিঅ'টো ইমানতে আমনি মাৰিছোঁ। এয়া মইনা দাই হাল বাই আছে। চাওক কেনেকৈ লাগি আছে কঠীয়া তুলি প্ৰস্তুতিৰ বাবে। আপোনালোকক এই কঠীয়া তুলিব দেখুৱাইছোঁ। বাৰীৰ পাছফালে লগত লাও, জিকা, বেঙেনা ওলমি আছে। নেমু লাগি আছে। সকলোকেইটা প্ৰাকৃতিক পৰিৱেশ। এই পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। গছে বনে জাতিষ্কা, বকুল গছ, তামোল গছ, আশী গছ। এয়া লাগি আছে। মাটিত পেলাইছে, কাম কৰি আছে। ইমানতে আজিৰ ভিডিঅ'টো আপোনালোকক সামৰণি মাৰিছোঁ। পৰৱৰ্তী পৰ্যায়ত কঠীয়া পৰা ভিডিঅ' আপোনালোকক আমি মাটি চহোৱাৰ ভিডিঅ'টো দেখুৱালোঁ। পৰৱৰ্তী পৰ্যায়ত কঠীয়া পৰা ভিডিঅ'টো দেখুৱাম। পৰৱৰ্তী ধান ৰোৱাৰ ভিডিঅ' দেখুৱাম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।